ও মানে কি হৈছে ৰিছিলা কি হৈছে তোমালোকৰ কি হৈছে আন্টি কি হৈছে বাবা কি হ'ল বাইদেউ Om Namah Shivaya, Om Namah Shivaya. Om Namah Shivaya, Om Namah Shivaya, Om Namah Shivaya. মা কোনোবা আহিছে চোৱাচোন মা কোনোবা আহিছে তই যাব নোৱাৰ নেকি মই নোটছ লিখি আছো ঠিক আছে দে অনাথ নিৰঞ্জন আই পানী এগিলাচ পাম নেকি মংগল হওক আই আই ঘৰত কোনো নাই নেকি আছে বাবা ছোৱালীজনীয়ে ড্ৰয়িং ৰুমত পঢ়ি আছে তোমালোকে এটা বৰ বেয়া কাম কৰিছা নহয় কি বেয়া কাম বাবা তোমালোকৰ পদূলিত থকা সৌ ভজা গছডাল কাটি পেলাব লাগিব ভজা গছ পদূলিত থাকিলে অমংগল হয় আই মানে জীৱ জন্তু মানুহ আদিৰ অকালতে মৃত্যু হ'ব আই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মাইনা এইখন লৈ যোৱাচোন হেৰি শুনিছানে কোৱা আজি দুপৰীয়া আমাৰ ঘৰলৈ এজন বাবাজী আহিছিল তেওঁ কি কৈছে জানা নকলে কেনেকৈ জানিম নকলে মানে তেওঁ কৈছে আমাৰ হেনো পদূলি মুখত থকা ভজা গছজোপাৰ বাবে আমাৰ ঘৰখনৰ অমংগল হৈ আছে তোমালোকো যে আৰু এই সন্ন্যাসী বাবা এইবিলাকক কোনোবাই বিশ্বাস কৰেনে নহয় বুজিছে কথাটো কিন্তু একেবাৰে মিছাও নহয় কি মিছা নহয় মা কিনো সঁচা কথাটো ক'লে তেওঁ নহয় মানে কি মানে কৰি আছা মা এজনী মাজতে বেকপেকাৰ নাথাকিবিচোন মানে কি জানে সেইকাৰণে কি জানে আমাৰ মা দেউতা সোনকালে ঢুকাল আৰু সিদিনা সেই গাভিনী কাজলী গাইজনীও মৰিল এইবোৰ তুমি দেখা নাই জানো ওহো তোমাৰ লগতো বৰ সমস্যা আহে আৰু কি জানা এই গছজোপাই হেনো অনবৰতে ভোজ খাওঁ কৰি থাকে কি কোৱা হে মা গছে আকৌ কেতিয়াৰ পৰা ভোজ খাব খোজা হ'ল যোৱা মাজনী তুমি পঢ়ি থাকাগৈ বাৰু ঠিক আছে অহা ৰবিবাৰে কাম কৰা মানুহ এজন লগাই গছজোপা কাটিয়েই পেলাম ঠিক আছে এতিয়া হ'বতো অনাথ নিৰঞ্জন ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বাবাজী আপুনি আহিছে ওম নমঃ শিৱায় আহক বহক বাবা
ওম নমঃ শিৱায় ওম নমঃ শিৱায় আই ঘৰত মতা মানুহ কোনো নাই নেকি? আছে বাবা, মানে এওঁ অফিচলৈ গৈছে। আচ্ছা। আই তোমালোকৰ সংসাৰখন বৰ সুখৰ চলিছিল, কিন্তু আজি কিছুদিনৰ পৰা অলপ শুনি দখা চলিছে। মই তোমাৰ কপালখন দেখিয়ে গম পাইছোঁ আই। ইছ। হয় নেকি? হয় আই। তেনেহ'লে আমি কি কৰিব লাগিব বাবা? বিশেষ একো কৰিব নালাগে, মাত্ৰ শনিবাৰে উপবাসে থাকি চাকি বন্তি জ্বলাই এজন মানুহক ক'লা পাৰ এযোৰ, ক'লা বস্ত্ৰ এখন আৰু ক'লা পঠা ছাগলী এটা দান কৰিলে সকলো দুখ কটা যাব। কিন্তু এই বস্তুখিনি আমি কোন মানুহক দান কৰিম বাবা? সেইটো তোমালোকৰ ইচ্ছা। আমাৰ দৰে সাধু সন্যাসীকো দিব পাৰা, নহ'লে কোনোবা আন মানুহকো দিব পাৰা। নাই বাবা, আমি আপোনাকেই দিম। আপুনি অহা মাহৰ প্ৰথমটো শনিবাৰে আমাৰ ঘৰলৈ আহিব। ঠিক আছে। ওম নমঃ শিৱায় ওম নমঃ শিৱায়। আই তুমি এটা কাম কৰিবা, এইটো ৰাখাচোন, মংগল হ'ব আই। ওম নমঃ শিৱায় ওম নমঃ শিৱায়। এইটো কি মা? এইটো তাবিজ বাবাজনে দিছে। তই ভালকৈ পিন্ধি থাকিবি, কেতিয়াও খুলি নথবি। কিয় পিন্ধিব লাগে মা? সেইবোৰ তই প্ৰশ্ন কৰিব নালাগে, মাত্ৰ পিন্ধি থাকিবি। তোৰ ভাল হ'ব। তই পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবি। সঁচানে মা? অঁ, পিন্ধ এতিয়া। হ'ব দিয়া। হেৰা শুনিছা? ভাত দিছোঁ আহা। অঁ গৈছোঁ। নেমু আছে নেকি? নেমু দিয়াচোন। আৰু মই এতিয়া আহোঁ, তোমালোকে ভালদৰে থাকিবা। মোৰ হয়তো এসপ্তাহ পলমো হ'ব পাৰে, তোমালোকে চিন্তা কৰিব নালাগে। দেউতা মোবাইলটো। বাৰু মাজনী, মই আহিছোঁ দেই, ভালদৰে থাকিবা। বাই বাই। সোনকালে আহিবি, বেছি দেৰি নকৰিবি। হ'ব। মোৰ ফালৰ পৰা তাইক বাৰ্থডে উইচ কৰিবি। বাই। বাই বাই বাই। ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। বাবাজি আহিছে। হয় আই। ওম নমঃ শিৱায় ওম। বহক বাবা, বহক। হ'ব আই। আজি মই বিশেষ কামত তোমাৰ ওচৰলৈ আহিলোঁ আই। কি কাম বাবা, কওকচোন। মোৰ এটা ডাঙৰ বিপদ হৈছে। এই বিপদৰ পৰা তুমিয়ে মোক উদ্ধাৰ কৰিব পাৰিবা। মই? হয় আই, তুমিয়ে। মোক টকা 2 লাখ লাগিছিলে, তুমি এতিয়াই উলিয়াই দিয়া, নহ'লে যে মোৰ এই বিপদৰ পৰা ৰক্ষা নহ'ব। কিন্তু ইমান টকা মই ক'ত পাম বাবা? তুমি দিব লাগিব, নহ'লে যে মোৰ ভয়ংকৰ বিপদ হ'ব। কিন্তু মই ক'ত পাম বাবা? এয়া আপুনি কি কৈছে বাবা? তুমি দিবই লাগিব আই।
মা মা কি হ'ল তোমাৰ? কোনে অৱস্থা কৰিলে তোমাৰ? সেই বাবাজন যে আহে মাজনী, সেই মানুহজনে মোক বেহুচ কৰি থৈ চব লুটি লৈ গ'ল মাজনী। লুটি লৈ গ'ল? মাজনী। মা এতিয়া কি হ'ব? মা ৰবা, মই আন্টিহঁতক মাতি আহোঁ। আন্টি, আংকল, মাৰ কিবা হৈছে আহকচোন। আন্টি কি হৈছে? ওমৰা কি হৈছে তোমালোকৰ? একদম অসাধাৰণ হৈ আছে একদম। কি হৈছে আন্টি? কি কোনোবা হৈছে আহিছিল নেকি? কি হ'ল বাইদেউ? বাইদেউ? বাবা এজন আহে, আজিও সেই বাবাজন আহিছিল আৰু মোক অচেতন কৰি থৈ চব লুটি লৈ গ'ল। সঁচাকে দে বাইদেউ, এইবিলাক মানুহক বিশ্বাস কৰাটোৱে ভুল আমাৰ। হয় দিয়ক বাইদেউ, আপোনালোকে এইবোৰ ভুল কিয় কৰে? ৰ'বচোন আন্টি, মানুহে জানো জানি শুনি এইবোৰ ভুল কৰে? নিশ্চয় কিবা পাকচক্ৰত পৰিছে। ঠিকেই কৈছা দেই মাইনা, আজিকালি এচাম মানুহে এইবোৰ কাম কৰিয়েই থাকে। এইবোৰ মানুহ একদম বিশ্বাস কৰিবই নালাগে। চাৰিওফালে চোৰেই টিঙি বিলাই ঘূৰিছে, আগতে নাই থাকিব আপোনালোকে, অথচ প্ৰশাসনৰ কোনো কাণ খাৰেই নাই এইবোৰত। আচলতে এইবোৰ মানুহে একদম বিশ্বাস কৰিব নালাগে। এক নম্বৰ দাগাবাজ এইবোৰ মানুহে। সিহঁতে চান্স বুজিয়ে মানে এনেকুৱা ধৰণৰ কাৰবাৰ কৰি থাকে। পেপাৰ পত্ৰ এইবিলাক ওলাই থাকে, পেপাৰ পত্ৰ টিভি বিলাক দেখুৱাই থাকে। পুলিচক ফোন কৰিব লাগিছিল নেকি? মাতিলেনো কি হ'ব? অৱশ্যে পুলিচে জানিলেও চোৰ নধৰে তাত আহিবলৈ। হয় হৈছে, আমি গমেই পোৱা নাছিলোঁ। ভণ্টি কৰবাত গৈছিলা নেকি? মোৰ বান্ধৱীৰ বাৰ্থডে আছিল। অলপ ডক্তৰকো দেখাব লাগিছিলে নেকি? ঘৰত কোনো নাই নেকি? ভাল চান্স পাইছে ন? ঘৰত চোৰবিলাকতো এইবিলাক লৈ আহে ন? সুবিধা বিচাৰি ফুৰে যে। নাই, এইবিলাক ভণ্ডবাজৰ এটা মহা হেৰি। নহ'লে আমি থানাত এখন এজাহাৰ দি আহোঁ। ঠিক আছে, ব'লা। ইয়াক বলাচোন। ব'লা, আমি গৈ আহোঁ। পটককৈ গৈ আহোঁ। তোমালোকে চাবা দেই ভালকৈ।